তাৰ পৰা ইয়ালৈকে তাপি ইমান আন্ধাৰ গুহাৰ ভিতৰলৈ আহিলোঁ আৰু যে নহওক এইফালেদি মানে ওপৰতো ল'ব পাৰে এইফালে পোহৰ দেখিছে এইফালে দিনো পাৰে তো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল কল্পনা সাগৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ কি প্ৰেংক শ্বুট কৰিম বাট নিজৰ কেমেৰা নাই যিহেতু আৰু টকাৰো প্ৰব্লেম হয় বেলেগৰ কেমেৰা পোৱাটোৰ প্ৰব্লেম হয় সেইকাৰণে ভাবিলোঁ আজিৰ পৰা ব্লগেই বনাম আৰু আজি আপোনালোকক এটা নতুন জেগাত লৈ যাম আমাৰ গাঁৱতে ধুনীয়া লোকেশ্যন তো চাই ভালে পাব তো ভিডিঅ'টো এনজয় কৰিব চাব তাতে এইখনলৈ আজি যাম তালৈকে ধুন্দুলমুখ যাম আমি তাতে আপোনালোকক দেখাম লোকেশ্যনটো কেনেকুৱা হয় তো ফাইনেলি লৈ আহিলোঁ এইখিনি মই অকলে যাম মোৰ লগত কোনো নাই ল'ৰা এটাক কল কৰিছিলোঁ সিও নাহিলে বোলে কি সময় নাই নে কিহে নে ফোন মাৰিলোঁ কেইবাৰমান ৰিচিভ নকৰিলে চ' অকলে যাব লাগিব এতিয়া এনেকৈ যাম আৰু ওলাই এতিয়া সেই হয় অকলে অলপ প্ৰব্লেম হয় তো আগত যদি কোনোবাক পাম লৈ যাম আৰু এইখিনি অকলে যাব লাগিলে কোনোবাক যদি পাম লৈ যাম তো ভাই লগ ফাইনেলি মই আহি গ'লোঁ এই ধুন্দুলমুখ পাই গ'লোঁ বাচন্তি লৈ আহি পালোঁ আৰু সেইখিনি এতিয়া আপোনালোকক দেখাম ধুন্দুলমুখ কেনেকুৱা হয় একচুৱেলি জেগাটো ধুন্দুলমুখ গৈ আছোঁ আমি এই লোকেশ্যন চাই লওক পিকনিক খাবলৈ ভাল জেগাটো পিকনিক চিকনিক খাবলৈ ভালেই কিন্তু মানুহ ইমান নাহে যিহেতু ৰাস্তা বেয়া আছিলে এতিয়া পাকি ৰাস্তা হ'লতো আহিব পাৰে ভাই লগ পিছল হৈ আছে শিল চিল এই জংঘলৰ মাজে মাজে এনেকৈ শিলে যাব লাগিব এইটো শিলেৰে যাব লাগিব আহিলোঁ ফাইনেলি জেগা কেনে লাগিছে ক'ব এইখিনি দিন মানে পানীটো ওলায় ক'ৰ পৰা সোমাই পানীটো সেইখিনি দেখুৱাম মানে বহুত ভিতৰেদি শিলৰ তলে মাটিৰ তলে আহি মানে এইখিনিত ওলায় সেইটো আৰু আমাৰ ভাষাত ধুন্দুল বুলি কোৱা হয় পিছত দেখুৱাম আপোনালোকক এইফালে যাব লাগিব মানে ইফালেদি পানী মানে এইখিনি মানে ওপৰে মানে এইখিনিত দেখিবলৈ নাই পানী এইখিনিতে ওলায় মানে এইখিনি ধুন্দুলমুখ বুলি কোৱা হয় সেই জেগাটোত মই লৈ যাই আছোঁ তো সেইকলৈকে ভিডিঅ'টো চাই থাকিব অকলে বহুত কষ্ট হয় তথাপি অকলে এটা ভ্লগছ বনালোঁ আৰু আহিলোঁ তো সেইকাৰণে অহা ৰাস্তাটো দেখাব নোৱাৰিলোঁ গাঁওখন দেখাব নোৱাৰিলোঁ পাৰিলে পিছত দেখুৱাই দিম বাৰু আৰু লোকেশ্যন কেনেকুৱা পহিলত এনেকৈ অকলে ঘূৰি ভালে লাগিব তো থাৰ্ড ক্লাছ মোবাইলৰ কোৱালিটি ইমান ভাল নহয় পিকচাৰ কোৱালিটি ভাল নহয় মানে আগুৱাই যাই থাকিম চাই থাকিব আগলৈকে ভিডিঅ'টো এনজয় কৰিব চাই লওক কি ধুনীয়া লোকেশ্যন ইয়াতে পিকনিক চিকনিক খাব পাৰিতো মজা মানে কোনেও বেছি পিকনিক নাহে এতিয়া জানিলে আহিব চানডুবিৰ পৰা আহিব লাগিব চানডুবি ৰাইট চাইডে যায় আপোনাৰ আমাৰ এই ধুন্দুলমুখ আহিলে লেফ্ট চাইড আহিব লাগিব তাৰ পৰা 6-7 কিলোমিটাৰ সোমাই আহিলে পাকি ৰাস্তা এতিয়া 6-7 কিলোমিটাৰ সোমাই আহিলে পাই যাব এই লোকেশ্যনটো পিকনিক চিকনিক খাব পাৰিব ভাই লগ তেতিয়াহ'লে আগুৱাই গৈ থাকোঁ আৰু নে কি কয় কেনাই কেনেকুৱা বাৰু এইখিনিত পানী ইয়াতে পানী আছে জমা হয় কিন্তু বহি থকা পানীটোতো দেখা নাই ন ভাই লগ দেখিব কেনেকুৱা তাৰমানে ইয়াতে এটা স্পেচিয়েলিটি আছে কি
বহুত দূৰ মানে কি শিলৰ তলে তলে পানীটো সোমাই যায় মোটামুটি বহুত দূৰ 1 কিলোমিটাৰমান ভিতৰেদি শিলৰ তলে তলে পানীটো সোমাই যায় আৰু সেইটোক ধুন্দুল বুলি কয় আমাৰ ভাষাত চ' সেইকাৰণে ধুন্দুলমুখ বুলি এইফালে খুৰুং এনেকৈ যাই আছোঁ অকলে অকলে আগুৱাই যাই আছোঁ পাই যাম অলপ টাইম লাগিব দূৰ আছে যিহেতু বহুতখিনি দূৰ হয় এইখিনি 1 কিলোমিটাৰমান ভিতৰতে পানী যায় মই সেইখিনি য'ত পানী সোমায় মানে ধুন্দুলমুখৰ সেইখিনি দেখাবলৈ গৈ আছোঁ চ' গৈ পালে অলপ টাইম লাগিব যাবলৈ অলপ দিগদাৰেই হয় অলপ বহি ল'লোঁ ভাগৰ লাগিলে বহুতখিনি আহিলোঁ ন তো ভাগৰ লাগিলে চ' এতিয়া মই আকৌ লাহেকৈ আগুৱাই যাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক কিন্তু আহিব দেই ভাই লওক আহি যাব একবাৰ আহি যাব কেনে লাগে তেতিয়া গম পাব ন আহিলেহে গম পাব এনেইতো জেগা মোৰ কাৰণে আমিতো লোকেল হৈও ভালেই লাগে জেগাটো বেলেগত কেনেকুৱা জেগা চাবলৈ যায় কপিলিবিলাকৰ নিচিনাই মানে জেগাটো ঠিক তেনেকুৱাই অলপ বেলেগ হ'ব দেচোন চব জেগাতো একেই নহয় ন তো তথাপি আহি যাব একবাৰ ভাল লাগিব এইফালে চবফালে পাহাৰ এই শিল সেয়াই আৰু আগুৱাই যাই থাকিম দেখুৱাই যাই থাকিম তো চাই থাকিব কেনেকুৱা জংঘল বাৰিষা যেতিয়া পানী বেছি হয় নদীটোত ইফালেদি পানী আহি যায় মানে এইখিনি আৰু কেনেকুৱা হয় ইমান ডেঞ্জাৰ মানে যাবলৈ অলপ দিগদাৰী হয় তথাপি পাৰি আৰু চবফালে জংঘল অকল শিল আৰু শিল ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে তথাপি গৈ আছোঁ জেগালৈকে নোপোৱালৈকে যাই থাকিব লাগিব এইটো আৰু বেলেগ ধৰণৰ কিবা এটা দেখিছোঁ একো নহয় গছৰ মূৰা হয় এইটো এইফালেদি কোনফালেদি যাম মানে ভাবি পোৱা নাই তো এইফালেদি ইয়াতে জাম মাৰিব পাৰিলে এইফালেদি যাব পৰা গ'ল হয় কিন্তু যাবলৈ বহুত দিগদাৰী হয় মানে পানীবিলাক কিবা গাখীৰৰ নিচিনা হৈ আছে মই এইফালেদি যাব নোৱাৰিম যিহেতু এইফালেদি যাব লাগিব জাম মাৰিব লাগিব এনেকৈ নামি এনেকৈ ঘূৰি যাম এনেকৈ উঠিব লাগিব এতিয়া এই গুহাটোৰ ভিতৰেদি সোমাই যাম এইবিলাক কেনেকুৱা খাল হৈছে সোমাই যাম বুলি ভাবিছোঁ কিন্তু যাব পাৰোঁ নে নোৱাৰোঁ সেইটো এটা কথা লগত কোনোবা থাকিলে ভাল আছিলে কিন্তু কোনো নাই তথাপি ইমান আন্ধাৰ গুহাৰ ভিতৰলৈ আহিলোঁ বাৰু যিয়ে নহওক এইফালেদি মানে ওপৰত ওলাব পাৰে এইফালে পোহৰ দেখিছে এইফালেদিনো পাৰে তো বেক আহিলোঁ নাযাওঁ কাৰণ ৰিক্সৰ কথা আছে তো কিবা থাকি যাব কেনেবাকৈ ভয়ো লাগে অলপ তো নগ'লেও ওলাই আহিলোঁ ওপৰেদি যাম এইবাৰ কিছু কষ্ট হয় আৰু এনেকৈ ইফালে মস্ত খাল আছে ইফালে তলত পৰিব লাগিলে আৰু অলপ কথাটো বেয়া হৈ যাব চ' ওপৰেদি আহিলোঁ আৰু অলপমান দূৰ গ'লে পাম জেগাটো খাল মানে বহুত ওখ আছে এনেকৈ যাব লাগিব তো পাৰলৈকে দেখুৱাম ভালকৈ তো কেনেকুৱা খাল হৈছে কেনেকুৱা মানে এইটো
ইফালে ভিতৰত এনেকুৱা, ইফালেদি এটা আছে এনেকৈ। ভিডিঅ'টো এনজয় কৰিব, চাই থাকিব, আৰু অলপমান গ'লে পাই যাম জেগাটো। ইফালে কিবা গাড়ীৰ মাতখিনি, মানে ৰাস্তা বনাই আছে নতুনকৈ, সেই পাম। আৰু ইফালে অলপ পোহৰ পোহৰ লাগিছে এতিয়া। পালোঁ মানে সেইখিনি পালে পাই যাম আৰু সেইখিনি পালে, এইখিনি পালে পাৰ হ'লে পাই যাম আৰু জেগাটো। ইফালে এটা সৰু নিজৰা, এটা পানী পৰি আছে, ৰাস্তাত কাম কৰি আছে কাৰণে পানীবিলাক খেলা হৈ আছে। সিফালে যে পানীটো ইফালে পৰে ন, সিফালে পানীটো এনেকৈ যাব লাগিল আৰু অলপমান আগুৱাই গ'লে পাই যাম জেগাটো। পাই গ'লোঁ লাহেকৈ, যিমানখিনি দূৰ আহিলোঁ অলপ আগত গ'লে পাই যাম সেই জেগাটো। মানে ধুন্দুল মুখ বুলি যিটো কয়, সেইখিনি জেগা গৈ পাম অলপ আগত গ'লে। তো আৰু অলপ হাত চাত থাকি মানে কেতিয়াবা সেইবিলাকত এনেকৈ আগুৱাই যাম। সেইবিলাক পানী কেনেকুৱা হৈ আছে, সেইটো মস্ত শিল। এইবাৰ কোনফালেদি যাম, মানে ইফালেদি এডাল আছে, সিফালেদিও যাব পাৰি। সেইফালেদি গ'লে কষ্ট হয় অলপ, ইফালেদি পাৰিম। জখলা নিচিনা হৈ আছে এইটো, তো ইফালেদি অলপ সহজ লাগিব চাগে। ইফালেদি গ'লোঁ, চ' আহি গ'লোঁ ফাইনেলি সেই জেগাটো। পালোঁ সেই জেগাটো, ফাইনেলি পাই গ'লোঁ। এইফালে সৰু সৰু জলপ্ৰপাত আছে কেইটামান, তো এইখিনি ভাল লাগে জেগাখিনি। মানে এই আহি গ'লোঁ ফাইনেলি। তো আহিলে ইয়ালৈকে আহিব, তেতিয়া মানে ইয়াত অহাৰ আমেজটো পাব, তেতিয়া মানে ইয়াত অহাৰ কি মজাটো পাব। ইয়ালৈকে আহিব। আহি গ'লোঁ জেগাটোত, এই জেগাটো এইফালেদি পানী সোমাই ধুন্দুলমুখ যিটো বুলি কয়, ধুন্দুলমুখ যিটো কয় সেইটো মানে এইটোহে, এইটো মানে ধুন্দুলমুখ যিটো কয় সেইটোৱে। এইফালেদি পানী সোমাই সেইফালেদি ওলায় বহুখিনি দূৰ, 1 কিলোমিটাৰমান দূৰ, মানে এনেকৈ শিলৰ তলে পানী সোমাই যায়। আগফালে আগুৱাই যাম আৰু সৰু সৰু কেইটামান জলপ্ৰপাত আছে, সেইটাও দেখুৱাম। গা চা ধুব আহিব পাৰে, আহিব খুজিলে ভাই লওক। ইয়াতে গা চা ধুই, গৰমৰ দিনত গা চা ধুবলৈ ভাল মানে। তো অকলে আহিলোঁ, তো গা চা নুধুওঁ আৰু সৰু সৰু মানে এইবিলাক, বেলেগ একো নাই। জলপ্ৰপাত সৰু সৰু, সেয়ে বেলেগ একো নাই, তথাপি দেখুৱাম আৰু। আগত আৰু একো নাই, ইফালে আগত গাঁও এখন আছে, এইখিনিয়ে লাষ্ট। তাৰ পৰা ইয়ালৈকে তো ফ্ৰেণ্ড, তেতিয়াহ'লে আহিব এবাৰ ধুন্দুলমুখলৈ আহিব। চানডুবি গ'লে যিটো মুদুকীৰ পৰা মানে যে ৰাইট ছাইড গ'লে চানডুবি পায়, আৰু লেফ্ট ছাইড আহিলে আমাৰ ধুন্দুলমুখ পায়। মুদুকীৰ পৰা বৰ বেছি 8 কিলোমিটাৰমান দূৰ হ'ব। সেইখিনি আহিলে এই ধুন্দুলমুখ পাই যাব, যিখিনি দেখুৱালোঁ। আৰু ভিডিঅ'টো চালে ভালে লাগিলে কিজানি কমেণ্ট কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে। ভাল নালাগিলে নালাগে বাৰু, ভাল লাগে যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ